ভূমিকম্পৰ কাৰণ কি আমি ভূমিকম্প কেনেকৈ জোখা উচিত কোনখন দেশত আটাইতকৈ বেছিকৈ ভূমিকম্প হয় আটাইতকৈ ডাঙৰ ভূমিকম্পটো কি আছিল তো এইকেইটা ফ্যাক্ট আপোনালোকে জানিব বিচাৰে তেনেহলে আজিৰ ভিডিওটো চাই থাকক সকলো বন্ধু বান্ধৱীক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো তো ভূমিকম্পৰ কাৰণ কি ইতিহাসৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পটো আছিল 1565 চনৰ 23 জানুৱাৰী চীনৰ সানচিত এই ভূমিকম্পত 8,30,000 লোকৰ মৃত্যু হৈছিল সমগ্ৰ বিশ্বতে আমি ভূমিকম্পৰ অনুভৱ কৰো কিছুমান দেশে আন দেশতকৈ বেছি কিন্তু এইটো কিয় আমি জানো যে ভূমিকম্পৰ ফলত মাটি চলাচল কৰে যাৰ ফলত আমাৰ নিৰ্মিত এলেকাবোৰত ধ্বংস হ'ব পাৰে কিন্তু প্ৰথমতে তেওঁলোকক কিহৰ বাবে সৃষ্টি কৰে এই প্ৰবন্ধটো আমি সমগ্ৰ পৃথিৱীত ভূমিকম্পৰ কাৰণবোৰ চাম ভূমিকম্প কি ভূমিকম্প হৈছে পৃথিৱীৰ কম্পন যেতিয়া হঠাতে শক্তি এৰি যোৱাৰ ফলত পৃষ্ঠটোৰ চলাচল কৰিব আৰম্ভ কৰে এই আকস্মিক মুক্তিজাক ভূমিকম্পৰ তৰংগ বুলি কোৱা হয় চলাচল বা ভূগৰ্ভস্থ শিলবোৰ হঠাতে ভাঙি যোৱাৰ ফলত হয় বেছিভাগ ভূমিকম্প হয় য'ত টেকটনিক প্লেটবোৰ মিলিত হয় বা য'ত ক্ৰুটি ৰেখা থাকে কিন্তু সেইবোৰ আগ্নেয়গিৰি বা ভূমিস্খলনত আৰু বিস্ফোৰণৰ ফলত হ'ব এইবোৰ বিশেষভাৱে তেতিয়া হয় যেতিয়া পৃথিৱীৰ লিথোস্ফিয়াৰত হঠাতে শিলৰ চলাচল হয় আগ্নেয়গিৰিৰ এটা উদাহৰণ হ'ল যেতিয়া পৃষ্ঠৰ তলত চাপ সৃষ্টি হয় ইয়াক মুকলি কৰিব লাগিব আৰু এই আকস্মিক বিস্ফোৰণৰ ফলত ভূমিকম্পৰ তৰংগ হ'ব পাৰে যাৰ ফলত ভূমিকম্প হয় ভূমিকম্পৰ সৈতে ক্ৰুটি ৰেখাৰ সম্পৰ্ক কি আছে ক্ৰুটি ৰেখা হৈছে য'ত পৃথিৱীৰ পৃষ্ঠৰ তলৰ শিলৰ অংশবোৰত হাড় ভঙা অনুভৱ হয় ক্ৰুটি ৰেখাবোৰ নাটকীয়ভাৱে পৃথক হ'ব পাৰে কিছুমান 2 পৰা 5 সেন্টিমিটাৰলৈ বা হাজাৰ মাইল লৈকে দীঘল হ'ব পাৰে কেলিফৰ্ণিয়া ৰাজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰত কিছুমান আটাইতকৈ ডাঙৰ ক্ৰুটি ৰেখা আছে 7টা মুখ্য ৰেখা সান ফ্ৰান্সিস্কো উপসাগৰীয় এলেকাত আছে পৃথিৱীৰ পৃষ্ঠৰ এই ফাঁটবোৰ অৰ্থ হৈছে যেতিয়া টেকটনিক প্লেটৰ পৰা কোনো চলাচল হয় শিলৰ পৰা পলস ভাঙি যোৱাৰ সম্ভাৱনা থাকে আৰু সৰি পৰে যাৰ ফলত ভূমিকম্প হয় ক্ৰুটি ৰেখাবোৰৰ ডাঙৰ হোৱাৰ লগে লগে ভূমিকম্পও ডাঙৰ হয় উদাহৰণস্বৰূপে প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ আমেৰিকাৰ প্লেটবোৰ মাজত সামান্য চলাচল হয় ইয়াৰ ফলত ক্ৰুটি ৰেখাৰ সৈতে শিলবোৰৰ চলাচল আৰু ভাঙি যাব পাৰে কম্পন কি আপুনি ভূমিকম্পৰ পৰিৱৰ্তনে কম্পন শব্দটো শুনিব পাৰে এইটো হৈছে ভূমিকম্পৰ বিহীন বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা শব্দ এইবোৰ কেতিয়াবা সূচক হ'ব পাৰে যে ভূমিকম্প আহি আছে আৰু এইবোৰ স্ফোৰক বুলি কোৱা হয় অৱশ্যে সেইবোৰ নিৰ্ভৰযোগ্য সূচক নহয় যে ডাঙৰ কিবা এটা আগবাঢ়িছে আমি ভূমিকম্প কেনেকৈ জোখা উচিত ৰেক্টাৰ স্কেলৰ ব্যৱহাৰ কৰি ভূমিকম্পবোৰ প্ৰাবল্যৰ দ্বাৰা জোখা হয় চাৰ্লছ ৰেক্টাৰে 1935 চনত ৰেক্টাৰ স্কেলৰ উদ্ভাৱন কৰিছিল আৰু এই ভূমিকম্পৰ কিমান শক্তিশালী আছিল জোখাৰ সাৰ্বজনিক উপায় হৈ পৰিছিল ৰেক্টাৰ স্কেল হৈছে সংখ্যাৰ এক সংহতি যাক ভূমিকম্পৰ শক্তি ক'বলৈ ব্যৱহাৰ কৰা হয় আৰু ই লগাৰিথমিক স্কেল উদাহৰণস্বৰূপে 3.0 প্ৰাবল্য ভূমিকম্প হৈছে 2.0 নম্বৰ ভূমিকম্পৰ প্ৰসাৰ প্ৰায় 10 গুণ স্কেলটো হৈছে চিস্মোমিটাৰৰ কাষত ব্যৱহাৰ কৰা হৈছে যি প্ৰায় 62 মাইল 100 কিলোমিটাৰ দূৰৰ পৰা ভূমিকম্পৰ চিনাক্ত কৰিব পাৰে ৰেক্টাৰ স্কেলত প্ৰতিটো স্তৰৰ বাবে 10টা কাৰকৰ দ্বাৰা প্ৰসাৰ বৃদ্ধি হৈছে কোনখন দেশত আটাইতকৈ বেছি ভূমিকম্প হয় জাপানে ৰেকৰ্ড আটাইতকৈ বেছি ভূমিকম্পৰ অনুভৱ কৰিছে ইয়াৰ কাৰণ হৈছে জাপান পৃথিৱীৰ আটাইতকৈ ভূমিকম্পৰ সক্ৰিয় স্থানসমূহৰ এটাত বহে পৃথিৱীৰ আটাইতকৈ ঘন ভূমিকম্পৰ নেটৱৰ্ক জাপানত আছে যাৰ অৰ্থ হৈছে নিয়মতকৈ ভূমিকম্প অনুভৱ কৰাৰ সম্ভাৱনা আন অঞ্চলতকৈ অধিক আটাইতকৈ ডাঙৰ ভূমিকম্পটো কি আছিল ৰেকৰ্ডত আটাইতকৈ ডাঙৰ ভূমিকম্পটো আছিল 1960 চনত চিলিৰ ভালডিভিয়া ভূমিকম্পৰ যিয়ে 9.5 প্ৰাবল্য জোখা হৈছিল
ভূমিকম্পৰ ফলত সুনামি হৈছিল যাৰ ফলত প্ৰায় ৫,৭০০ লোকৰ মৃত্যু হৈছিল ৰেকৰ্ডৰ দ্বিতীয় আটাইতকৈ ডাঙৰ ভূমিকম্পটো আছিল ২০০৪ চনত ভাৰত মহাসাগৰৰ ভূমিকম্পৰ যিয়ে বিধ্বংসী সুনামিৰ সৃষ্টি কৰিছিল ইয়াৰ পৰিমাণ আছিল ৯.৩ আৰু এই সমগ্ৰ ভাৰত শ্ৰীলংকা থাইলেণ্ড আৰু ইণ্ডোনেছিয়াতো প্ৰায় ২,৩০,০০০ লোকৰ মৃত্যু ঘটিছিল ভূমিকম্প হৈছিল পৃথিৱীৰ স্তৰবোৰৰ আকস্মিক চলাচল অনুভৱ কৰাৰ ফলস্বৰূপে যাৰ ফলত ভূমিকম্পৰ তৰংগৰ সৃষ্টি হৈছিল প্ৰকৃতিৰ এই ভয়ংকৰ কাৰ্যবোৰ পৰা কোনো পলায়ন নাই কিন্তু সেইবোৰৰ বাবে প্ৰস্তুতি কৰিবলৈ আমি বহুত কৰিব পাৰোঁ যেতিয়ালৈকে পৃথিৱীখন চলাচল কৰি থাকিব আমি সদায় ভূমিকম্পৰ অনুভৱ কৰিম তো বন্ধু বান্ধৱীসকল তো আজিৰ ভিডিঅ'টোত এইটোৱে ফেক্টৰ কথা আছিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিঅ'টো